মই ৰিজু দাস মোৰ কেইটামান নতুন ডিজাইন লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব। প্ৰথমতে মই দেখাব বিচাৰিছিলোঁ মোৰ নতুন এটা ডিজাইন। এইটো কেঁচা সোণৰ দুগদুগী ছেট। কেঁচা সোণৰ দুগদুগী ছেটত মই এইটো ডাবল মটৰ মালা হাৰ হিচাপে বনাইছোঁ। এইটো খুবেই ধুনীয়া লুক এটা দিব, গৰ্জিয়াছ লুক হয় আৰু এইটো আপুনি বেলেগ বেলেগ কালাৰত বিচাৰিলে পাব। ছেকেণ্ডলি দেখুৱাব বিচাৰিছোঁ মই এইটো হ'ল আপোনাৰ নেটৰ জাপি ডিজাইন। তাত আপোনাৰ ডবল ময়ূৰ দিয়া হৈছে, খুবেই ধুনীয়া গৰ্জিয়াছ লুক এটা দিব আপোনাক। তাৰপিছত দেখুৱাব বিচাৰিছিলোঁ এইটো মিচিং ঢোল ছেট, বিগ মিচিং ঢোল ছেট। বৰ্তমান ট্ৰেডিশ্যনেল ড্ৰেছৰো এটা খুব ফেশ্বন চলি আছে, তাৰ লগত যিকোনো ট্ৰেডিশ্যনেল ড্ৰেছৰ লগত আপোনাৰ এইটো ধুনীয়াকৈ মিলিব। তাৰপিছত দেখুৱাব বিচাৰিছোঁ এইটো হ'ল আপোনাৰ প্ৰজাপতি ডিজাইনেৰে আমি এটা মেজবিৰি ছেটৰ নিচিনা ছেট বনাইছোঁ, য'ত আমি লটকন হিচাপে ইউজ কৰিছোঁ গুটি ধান। এইটো চাওক, ইয়াৰৰিংযোৰ এইযোৰ। তাৰপিছত দেখুৱাব বিচাৰিছোঁ এইটো হ'ল আপোনাৰ ডাবল পেপা কেঁচা সোণৰ। তাত আমি জোৰ পেপা বুলিও কয়, জোৰ পেপাৰ লগত আমি ইয়াৰৰিংযোৰ অলপ বেলেগ কৰিছোঁ। যিহেতু জোনবিৰি ইয়াৰৰিং আটাই ভাল পায়, তো আমি এইটো বিগ কেঁচা সোণৰ জোনবিৰি ইয়াৰৰিং হিচাপে ৰাখিছোঁ। তাৰপিছত দেখুৱাব বিচাৰিছোঁ এইটো ডাইচৰ জোনবিৰি, গল্ডেন ডাইচৰ জোনবিৰি। এইটো 3টা চাইজত থাকে, সৰু, মিডিয়াম, ডাঙৰ, বিগ, তেনেকুৱা ডিজাইন থাকে। এইটো মিডিয়াম চাইজ দেখুৱাইছোঁ। তাৰপিছত এইটো আপোনাৰ তাৰ জোনবিৰি। তাত দীঘল মটৰ মালা চেইন দিয়া হৈছে, ইয়াৰৰিংযোৰ। তাৰপিছত এইডাল আপোনাৰ শিলিখা চেইন। তাৰপিছত কাষ্টমাৰে বিচাৰি থাকে, সেইকাৰণে আমি বনাইছোঁ এইডাল কমল চেইন। তাৰপিছত এইটো জোনবিৰি দেখুৱাইছোঁ, এইটো টেৰাকটা বা কাটিং জোনবিৰি বুলি কোৱা হয়। এইটোত আমি ষ্ট'ন ৱৰ্ক কৰোঁ। এইটো সাধাৰণতে সোণৰ ফিনিচিং এটা দিয়ে, চ' সোণৰ চেইনৰ লগত পিন্ধিলেও খুবেই ধুনীয়া লাগে। তাৰপিছত দেখুৱাব বিচাৰিছিলোঁ এইডাল হ'ল আমাৰ ব্ৰাইডাল এডাল নেকলেছ বনোৱা হৈছে ৰেড ষ্ট'নত। এইটো ছানশ্বাইন ৰেড ষ্ট'ন বুলি কোৱা হয়। এইটো ষ্ট'নত বনোৱা হৈছে, খুবেই গৰ্জিয়াছ লুক দিয়ে। এইটো ব্ৰাইডাল ছেট হয়, ইয়াৰৰিং এইযোৰ। তো আকৌ দেখুৱাব বিচাৰিছোঁ এইটো আকৌ ৰেড ষ্ট'নত বনোৱা হৈছে। এডাল শেৱালি ফুল গলপতা বা নেকলেছ হিচাপেও পিন্ধিব পাৰে আপুনি। এইটো খুবেই গৰ্জিয়াছ হয়, খুবেই গৰ্জিয়াছ লুক এটা দিব আপোনাক। আৰু এইটো ইয়াৰৰিং। তাৰপিছত সেই ছেইম ডিজাইনত আমি এটা বস্তু বনাইছোঁ। এইটো আপোনাৰ সেই ছেইম ডিজাইনৰ গলপতা হয়, কিন্তু ইয়াত ৰেড আৰু হোৱাইট কণ্ট্ৰাষ্ট মিলোৱা হৈছে। তাৰ লগত ইয়াৰৰিংযোৰ অকণমান আমি বেলেগ কৰিছোঁ। এইটো ডাংগল ডিজাইনত কৰিছোঁ, অকণমান ডাঙৰ, যাতে আপুনি ছিংগল ইয়াৰৰিংযোৰো কেতিয়াবা পিন্ধিব পাৰিব বা আদাৰ ড্ৰেছৰ লগতো পিন্ধিব পাৰিব। তাৰপিছত দেখুৱাইছোঁ এইটো বিগ ঝুমকা, খুবেই ডাঙৰ এইটো ঝুমকা। মোটামুটি আপোনাৰ 8 ইঞ্চি হয় ঝুমকাটো। আৰু তাৰ লগত আপোনাৰ এইটো ডাবল কেৰু দিয়া হৈছে ওপৰত। এটা কেৰুৰ বেক চাইডে আপোনাৰ ষ্টিক থাকিব, এইটো আপোনাৰ ওপৰৰ কাণৰ ওপৰত থাকিব। এইটো আপোনাৰ ঝুমকা ডিজাইন, বিগ ঝুমকা। এইটো আপোনাৰ এইটো চাইজত আছে, যদিও আপুনি বিভিন্ন চাইজত কিনিব পাৰিব। চ' আজি মই এই কিছুখিনিয়ে দেখুৱাব। ইমানবিলাক ডিজাইন একেদিনাই দেখুওৱা সম্ভৱ নহয়, মানে এটা ভিডিঅ'ত। চ' আৰু পিছলৈ মই আকৌ নতুন ভিডিঅ' আপলোড কৰিম। মোৰ পৰা যিকোনো বস্তু অৰ্ডাৰ দিবৰ কাৰণে আপুনি যোগাযোগ কৰিব পাৰে 8486317001 নম্বৰত। আৰু ভিডিঅ'টো আপোনালোকে চাই হয়তো জুৱেলাৰীখিনি আপোনালোকে নিশ্চয় ভাল পাব। আৰু জুৱেলাৰীৰ ডিজাইন চাবৰ কাৰণে মোৰ পেজ ট্ৰেডিশ্যনেল আছামিজ জুৱেলাৰী ৰিজু জুনবিৰি পেজটো লাইক কৰিব পাৰে বা গুগলত গৈ চাৰ্চ কৰিব পাৰে। তো আপোনালোকে ইমান দেৰি মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু আপোনালোকৰ সঁহাৰিৰ বাবে যথেষ্ট মই সুখী হওঁ। আপোনালোকৰ সঁহাৰি পাই আশা কৰোঁ আপোনালোকৰ সঁহাৰি সদায়ে পাই থাকিম। আৰু আজিলৈ নমস্কাৰ।